জুম কৰি দিছোঁ ৰ'বা মানে নেচাৰেল বিউটিটোৰ কথা ক'বই নালাগে আৰ্টিফিচিয়েল বস্তুবোৰ একোৱেই ভাল নালাগে ন সঁচাকৈ দেই ৰাস্তাটো মানে চোৱাচোন ভিডিঅ'ত চোৱাতকৈ মানে ইয়াত আহি পিনে ওচৰত যিটো অনুভৱ সেইটো সঁচাকৈ বহুত ধুনীয়া বহুত হয় নাই ধুনীয়া। বাৰু আহি ওচৰত দেখি বেছি ধুনীয়া লাগিছে তোমাৰ কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে অট'মেটিক গাড়ীৰ পৰা নামি ফটো মাৰিবলৈ মন যায় সেইটোৱে বহুত বেছি ধুনীয়া গোলাঘাটখন মানে ক'ব লাগিব কিন্তু মৃণাল শইকীয়া ডাঙৰীয়া মানে বহুত বেছি ডেভেলপ কৰিছে দেই জেগাবিলাক বিশেষকৈ ৰাস্তা পদূলিবিলাক বহুত ভাল কৰিছে তেওঁ বাগানৰ সেইফালে ভিউটো চোৱা এইফালে চোৱা কিমান ধুনীয়া সেইটোৱেতো আমাৰ কেমেৰাটো এনেকৈ কিন্তু থাকিবও লাগে কিবা এটা হ'ল দেই কিছু ধুনীয়া ৰাস্তা দেই ন মজা আৰু লাগিছে সেই যান্ত্ৰিকতাৰ পৰা মানে যদি কোনোবাই ভাবে যে আমি চোৱাচোন এইখন কিমান ধুনীয়া লাগিছে বনাওঁ তেতিয়া এনেকুৱা ৰাস্তাত আহিব পাৰে দেই অসমতো আছে ধুনীয়া ধুনীয়া এনেকুৱা ৰাস্তা দেখিছা অসমখনতকৈ মানে বেছি এতিয়া গছ গছনি কাটি মেলি মানে গোটেই কংক্ৰিট কৰি পেলাইছে কিন্তু তাৰ ভিতৰতো যে এনেকুৱা কিছুমান জেগা আছে আমি গমেই পোৱা নাছিলোঁ চোৱাচোন এই গছজোপা কথাটো কৈছোঁ মই কিমান ধুনীয়া এটা সৌন্দৰ্যতা আহিছে নাই বাৰু সেইটোৱেতো হয় নাই বাৰু এইবিলাক কাটি পেলালে মানে মন বেয়া লাগে সেইকাৰণে দেই চোৱাচোন এইখন জেগা চোৱা কেনেকুৱা মজা লাগিছে ঠিকে গৈ আছেনে লোকেশ্যন ঠিকে এইটো কেমেৰাত মানে সেইটো তোমাৰ লগা নাই কিন্তু কেমেৰাত এইটো বস্তুটো বুজাব জনা নাই আমি ৰাস্তাটো কিমান বেলেগ ধৰণৰ মানে